তো গুড মৰ্ণিং গাইজ, আজি দুমাহী। তো আজি বহুত লাষ্ট দিন। কালি হ'ব মাঘৰ 1 তাৰিখ। কালি আমাৰ মণিকুট উৎসৱ হৈছিল মানে হৈয়ে আছিল, কিন্তু এইবাৰ নহয়, অলপ বেয়া লাগি আছে। তো আজি দুমাহীৰ দিনা হাজোৰ 90% মানুহে মাধৱত সেৱা কৰিব যায়। আৰু এতিয়া ৰাতিপুৱা 4:30 বাজাই নাই, 5:20 হৈছে। তো মস্ত ঠাণ্ডা লাগছে, গাঁৱতো ধুব লাগব মাধৱত গেলি। তো বোলো মাধৱত তিনি যাই থাকোঁ আৰু কংকন আৰু মই। বাপৰে বাপ, মানুহ চানুহ কোনো নাই, কি ঠাণ্ডা। এই ঠাণ্ডা যাই আছোঁ দিয়া। মাধৱত যাওঁ, ডাইৰেক্ট যাব লাগব। ধুনীয়াকৈ সুন্দৰকৈ সজাইছে, আৰু লাইটটো অলপ প্ৰব্লেম হৈছে, সেইকাৰণে আৰু দেখিছে আৰু যি দেখিব সুন্দৰ সজাইছে। এতিয়া আমি ওপৰলৈ যাম, ওপৰলৈ যাব লাগিব। পাছত তাতে সেৱা কৰি ল'ব লাগিব। এতিয়া বলক যাই থাকোঁ ওপৰলৈকে। কংকন আগত, মই পিছত। সোনকালে আহিম বুলি আছিলোঁ গাইজ, লাইন হৈছে, পুৰা লাইন হৈছে গাইজ। ইয়াতে চাকিখিনি জ্বলাই ল'লোঁ। এতিয়া আমি মাধৱ মন্দিৰৰ ভিতৰত গৈ আছোঁ, বেছি নেদেখা ভিতৰত। সেই গাইজ দেখিছেনে কি ধুনীয়াকৈ সজাইছে, ধুনীয়াকৈ পাইছোঁ। ভিতৰত দেখাব পাৰে, ভিতৰত কেমেৰা মানা আছে। তেওঁলোকে প্ৰত্যেক বছৰে বৰগীত গাই এনেকৈ চাৰু পিনে ঘূৰে। গাইজ এতিয়া বৰ্তমান মানুহ কম হৈ আছে, বহুত কম হৈ আছে এতিয়া। দেৰি হ'ব, সন্ধিয়া মানুহ গোটেই ভৰ্তি হৈ যাব। মই ভাবিছিলোঁ আমি ওলাই একে ভৰ্তি হ'ব কিন্তু নহয়, একো নাই, দেখাই আছোঁ। কুঁৱলী কমিব বুলি ভাবি আছিলে গাইজ। কুঁৱলী দেখিছেনে, পুৰা আন্ধাৰ হৈ গৈছে, একো দেখাই নাপাওঁ তলত। কুঁৱলী বেয়া কুঁৱলী, এইবাৰ ভেলাঘৰ পুৰা দেখাই আছোঁ। এই যাই আছে, যাই থাকোঁতে চলাম আৰু এইটো নৰ্মেলে ভিডিঅ' কৰি আছে, দেখিছেনে? এইটো নৰ্মেলে ভিডিঅ' কৰি আছে, পুৰা বিজি। সুমন সৰু ব্লগ আছিল এইখিনি, আৰু বাকী মণিকুট উৎসৱ হ'লে দেখালোঁ হয়। নাই দে আৰু কি কৰিবি, আৰু উপায় নাই। বাই বাই, জয় অসম।